মোৰ ভেকেশ্যনো শেষ হ'ল আৰু মই হোষ্টেললৈ আহিলোঁ। এই প্ৰথম দিনাখনৰ যে ঘৰলৈ যোৱা ভ্লগটোৱে কিন্তু মোৰ কমপ্লিট নহ'ল। সেইদিনাখন কলিয়াবৰতে থকা বৰাখুৰা ঘৰত সোমাইছিলোঁ। বৰাখুৰা আমাৰ ঘৰৰ ওচৰতে বহুদিন ধৰি কৰ্মৰত হৈ আছিল আৰু গোটেই অঞ্চলটো আমি চিকিৎসাৰ বাবে তেওঁৰ প্ৰতি নিৰ্ভৰশীল আছিলোঁ। বৰ্তমানেও হয়, মোৰ সৰু জ্বৰ এটা উঠিলেও বৰাখুৰাক এতিয়াও ফোন কৰি সুধোঁ, বৰাখুৰা কি ঔষধ খাম। আৰু তেখেতক দেখি ক'ৰবাত নহয় ক'ৰবাত মই চিকিৎসা সেৱালৈ মন মেলিছিলোঁ, কাৰণ এইটো কথা বুজিছিলোঁ যে চিকিৎসা সেৱাত মই মানুহৰ পৰা বহুত মৰম পাব পাৰোঁ, কাৰণ তেখেতৰ ৰিটায়াৰমেণ্টৰ দিনাখন আমি গোটেই অঞ্চলটোৱে কান্দিছিলোঁ আৰু তেখেতৰ নিভাঁজ মৰমবোৰ মোৰ সেইদিনাখন গৈ কেনে লাগিছিল জানে, আমি যে নিজৰ বৰ্তা বৰমা ককা আইতাৰ পুৰণা গাঁওবোৰত যাওঁ আৰু খুব মৰমৰ টোপোলা বান্ধি পঠিয়ায়। তেখেতৰ এনেকুৱা যে এই শাক লৈ যা, মাছ লৈ যা, মানে ইমান মৰমীয়াল খুৰা। আৰু খুৰাহঁতে ফটো নুঠে জানে, এখন যেনে তেনে উঠিছোঁ। খুৰা মানে এনেকুৱা চব লৈ যা, শাক লৈ যা, মাছ লৈ যা, ইমান মৰমীয়াল। আৰু সেইদিনাখন ঘৰলৈ অহা আনন্দ আৰু বেছি দুগুণ হৈ গৈছিল, কাৰণ দেউতাই আনিব গৈছিল। বহুদিনৰ মূৰত তেখেতক অলপ সুস্থ দেখিছিল।